মাত্ৰ 300 টকা কেজি জলকীয়া লাগিলে হ'ল আহি লৈ গ'লে হৈ গ'ল বৰ্তমান আমি বিকি আছোঁ আৰু যদি আপোনালোকে যদি লাখকাতকৈ লৈ যায় মানে একেচুতে যদি লৈ যাব বিচাৰে তেতিয়াহ'লে তাৰ দাম 10 টকা এটা কমাই দিয়া হ'ব আৰু এনেকুৱা জলকীয়া আপোনালোকে ক'তো কম নাপায় আমাৰ ইয়াতে পাব 300 টকা কেজি বৰ্তমান জলকীয়া কেজি 500 টকা চলি আছে আমি ৰাইজক বৰ্তমান পৰিস্থিতি চাই আমি ৰেটটো ফিক্স কৰিছোঁ যদি কাৰোবাক লাগে তেতিয়াহ'লে আপুনি আমাৰ ইয়াৰ পৰা লৈ যাওক 300 টকা কেজিকৈ যদি 5-10 কেজি একেলগে লৈ যাব বিচাৰে তেতিয়াহ'লে 10 টকা কমি যাব তো আপোনালোকক জলকীয়াবিলাক দেখাব চেষ্টা কৰিছোঁ ৰঙা জলকীয়া ভাতৰ লগত খাই বহুত বেছি টেষ্ট লাগিব আৰু বিশ্বাস কৰক আমাৰ এই জলকীয়া খাই দিয়াৰ লগে লগে ভাতৰ লগত কোনো তৰকাৰী কোনো মাংস মানে পাচলিৰ পৰা আদি কৰি কোনো দৰকাৰ নাই ইয়াৰ একামোৰ মাৰক আৰু গোটেই কাঁহী ভাত শেষ কৰক তো মই জলকীয়া দেখাব চেষ্টা কৰিছোঁ এয়া হৈছে জলকীয়া এয়া জলকীয়া মই নুচুওঁ কাৰণ এনেকুৱা চাৰ জলকীয়া চব চুবলৈ ভয় লাগিছে চুবলৈ সেইকাৰণে ভয় লাগিছে তাৰমানে ইয়াত যদি চুই দিয়ে নহয় গোটেই হাতখন পুৰাটোতো দূৰৰ কথা গোটেই গা জ্বলিব তেতিয়াহ'লে চব কিমান পাৱাৰফুল জলকীয়া তো আপোনালোকে লেট নকৰিব জলকীয়া লৈ যাওক